নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাম পঞ্চম শ্ৰেণীৰ অনুশীলনী নম্বৰ 3ৰ 8 নম্বৰ অংকটো। এই 8 নম্বৰ অংকটো দিয়া আছে 58,376ৰ লগত কি যোগ কৰি 8,506 বিয়োগ কৰিলে 51,104 পোৱা যাব। তাৰমানে আমাৰ ইফালে মই দেখাই দিছোঁ, একটা সংখ্যা দিছে 58,376। এই সংখ্যাটো দিছে। গতিকে এই সংখ্যাটোৰ লগত আমাৰ কিবা এটা সংখ্যা যোগ কৰিব দিছে। তাৰমানে 58,376ৰ লগত কি যোগ কৰি, এতিয়া সেই সংখ্যাটো আমি নাজানো, গতিকে এইটো আমি খালী ঠাই ধৰি লৈছোঁ। ধৰা এই সংখ্যাটো আমি যোগ কৰিলে, এই সংখ্যাটো যোগ কৰিলে আমি এটা যোগফল পাম। এইটো এটা যোগফল পাম। এই যোগফলটো এটা যোগফল পাম। এই যোগফলটোৰ পৰা কি হৈছে, আমাক কিবা কি যোগ কৰি 8,506 বিয়োগ কৰিলে। এইবাৰ এইটোৰ পৰা আমি বিয়োগ কৰি দিম 8,506। 8,506 এইটো বিয়োগ কৰি দিলে 8,506 বিয়োগ কৰি দিলে আমাৰ কি পাম বুলি কৈছে, 51,104 এইখিনি পাম বুলিছে। এইটো অংক। গতিকে এই খালী ঠাইখিনি আমি ফিল আপ কৰিব লাগে। গতিকে চোৱা, এইটোৰ পৰা এইটোৰ লগত আমি কিবা এটা সংখ্যা যোগ কৰিলে এইখিনি পাম, কিন্তু এইখিনিৰ পৰা আৰু আমি এই 8,506 বিয়োগ কৰিলে এইখিনি পাম। গতিকে চোৱা, এই 51,104ৰ লগত যদি আমি এই 8,506 যোগ কৰি দিওঁ, তেতিয়াহ'লে এই অংকটো এইখিনি যদি আমি যোগ কৰি দিওঁ, এইখিনি যদি আমি যোগ কৰি দিওঁ, যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি যোগফল এইখিনি পাম। কাৰণ ইয়াৰ পৰা এইখিনি বিয়োগ কৰোঁতে আমি এইখিনি পাইছোঁ বিয়োগফল। গতিকে এই দুটা যদি আমি যোগ কৰি দিওঁ, এইখিনি পাম। আৰু এইখিনি পালে তেতিয়া আমি এইখিনিৰ পৰাই আমি এইখিনি যদি বিয়োগ কৰি দিওঁ, 58,376 যদি বিয়োগ কৰি দিওঁ, এই যোগ কৰিবলগীয়া সংখ্যাটো পাই যাম। চাবা, এতিয়া আমি প্ৰথমতে কৰিছোঁ, এইখিনি যোগ কৰিছোঁ, এইটো আৰু এইটো, এই দুটা যোগ কৰিছোঁ 51,104 যোগ কৰিম আমি কিমান, 8,506 এইখিনি যোগ কৰি দিম। যোগ কৰি দিয়াৰ পিছত এইবাৰ চোৱা, 4 10ৰ 0, তাৰপিছত 0, ইফালে 1, 6, 8, 9, 5, 59,610 পালোঁ।
এতিয়া আমি চাম এই 59,610 তাৰমানে এইটো আমাৰ হ'ল 59,610 59,59610 59,610 এতিয়া চাবা এই 59,610 এইটো পালোঁ আমি ইয়াৰ পৰা এই 58,376 বিয়োগ কৰিলে এই যোগ কৰিবলগীয়া সংখ্যাটো পাম চাবা 59,610 ইয়াৰ পৰা বিয়োগ কৰি দিয়া এবাৰ 58,000 58,376 এতিয়া আমি বিয়োগ কৰি যাওঁ 10ৰ 6 গ'লে 4 শূন্য থাকিল 7 10ৰ 3 5ৰ 3 গ'লে 2 তাৰপিছত 9ৰ 8 গ'লে 1 5ৰ 5 গ'লে 0 আমাৰ এই যোগ কৰিব লগা সংখ্যা এইটো যোগ কৰিব লগা সংখ্যাটো আমি পালোঁ এইটো পালোঁ আমি আমাৰ 4 3 2 1 এইখিনি আমি যোগ কৰি চাব পাৰোঁ যোগ কৰিবলগীয়া সংখ্যাটো আমি কি পালোঁ এটাকে যোগ কৰিবলগীয়া সংখ্যাটো সমান কিমান পালোঁ এইটো 1 2 3 4 1234 গতিকে এইটোৱে উত্তৰ